এয়া বৰা চাউল লৈছোঁ 1.5 কাপ। 1.5 কাপ দিলোঁ আৰু 1.5 কাপ দিছোঁ। এয়া 3 পোৱা বৰা চাউল ল'লোঁ। আৰু এতিয়া মই আমাৰ লাহি চাউল ল'ম, 1.5 পোৱা ল'ম। 3 পোৱা বৰা চাউল আৰু 1.5 পোৱা লাহি চাউল দিছোঁ। এয়া মই খুতুলি পিঠাৰ কাৰণে বৰা চাউল আৰু লাহি চাউল একেলগে তিয়াইছোঁ। এয়া একেলগে দিছোঁ, যিহেতু আঠাটো বেছি হ'ব লাগিব সেইকাৰণে বৰা চাউল বেছি দিছোঁ আৰু লাহি চাউল কমকৈ দিছোঁ। এতিয়া এইখিনি মই 1.5 ঘণ্টা 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিম। এয়া 1-1.5 ঘণ্টাৰ কাৰণে এতিয়া এই ধৰণে তিয়াই পেলাই চাউল ৰাখি দিম আৰু 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত চাউল টুকিম। নমস্কাৰ। আজি আমাৰ কুকিং ক্লাছত 5গৰাকী সদস্য উপস্থিত আছে। আজি আমি ৰেচিপি লৈ আহিছোঁ খুতুলি পিঠা। খুতুলি পিঠা বনাবৰ কাৰণে মই ইনগ্ৰেডিয়েণ্টছ লৈছোঁ ইয়াত 3 পোৱা বৰা চাউল মিলাই পেলাই আৰু 1.5 পোৱা খালি চাউল মিলাই পিঠাগুড়ি গুড়ি কৰি লৈছোঁ। কেনেকৈ চাউল মিলাইছিলোঁ আপোনালোকক দেখুৱাইছোঁ অলৰেডি। আৰু ইয়াত মই তিল লৈছোঁ 250 গ্ৰাম। ইয়াত খুব সুন্দৰকৈ ধুই পেলাই ধুই শুকুৱাই লৈছোঁ। শুকুৱাই ধুনীয়াকৈ ভাজি এয়া লৈছোঁ। এতিয়া মই তিল আৰু গুড় একেলগে মিক্সিত মাৰি মিলাই ল'ম। আৰু তিল লৈছোঁ 250 গ্ৰাম আৰু গুড় লৈছোঁ 250 গ্ৰাম। দুইখিনি মই মিক্সিত মিলাই ল'ম সুন্দৰকৈ। এতিয়া মই ফাৰ্ষ্ট অৱস্থা যিহেতু খুতুলি পিঠাখিনি আমাৰ খুব কোমল হৈ যাতে তাৰ কাৰণে মই বৰা চাউল বেছি ইউজ কৰিছোঁ ইয়াত, আৰু লাহি চাউল কম দিছোঁ। অকণমান নিমখ দিছোঁ, মই বেছি দিয়া নাই, অকণমান দিছোঁ নিমখ। এতিয়া ফাৰ্ষ্ট অৱস্থাত আমি খুব সুন্দৰকৈ এইখিনি মাৰি ল'ব লাগিব। তিয়াই পেলাই খুন্দা পিঠাগুড়ি, যিহেতু শুকান পিঠাগুড়ি নহয়, আমি পানী মিলাওঁতে খুব সাৱধানে মিলাব লাগে যাতে পানীটো বেছি নহয়। এয়া এই ধৰণৰে আমি মাৰি লৈছোঁ। অকল নিমখ অকণমান দি পানীৰ সৈতে মাৰিছোঁ, অন্য একো ইউজ কৰা নাই। এয়া এনেকুৱা হ'ব লাগে যাতে আমি পিঠা বনোৱাৰ টাইমত বস্তুটো এনেকৈ কৰিলে এনেকৈ খুব সুন্দৰকৈ হয়, এনেকৈ কৰি ল'ব লাগিব। এতিয়া মই 10-15 মিনিটৰ কাৰণে এইখিনি এই ধৰণে ৰাখিম যাতে পিঠাগুড়িৰ লগত পানীটো খুব ধুনীয়াকৈ মিলি যায় আৰু অলপ চফ্ট হয়। তাৰ কাৰণে মই এতিয়া ৰাখি দিছোঁ। 10 মিনিটৰ পিছত ইউজ কৰিম। এতিয়া আমি তিল আৰু গুড়খিনি একেলগে মিক্সিত মিলাই এইখিনি সুন্দৰকৈ গুড়ি কৰি ল'ম। 10 মিনিট হৈ গ'ল, খুব সুন্দৰ হৈছে। এনেকুৱা হ'ব লাগে, খুব সুন্দৰ হৈছে। আমি যিবোৰ পিঠাৰ কাৰণে যিবোৰ আমি গোটা কৰিম খুব জোখৰ হৈছে, এনেকুৱা হ'ব লাগে। এতিয়া এয়া মই মিক্সিত মাৰি গুড় আৰু তিল ৰেডি কৰি লৈছোঁ। এতিয়া আমি বনাম। ইয়াত মই অকণমান মিঠাতেল ঘঁহি লৈছোঁ, যিহেতু আজি পিঠাবোৰ মই মিঠাতেলত ভাজিম। খুতুলি পিঠা মিঠাতেলত বেছি টেষ্টি হয় ৰিফাইনতকৈ, ৰিফাইনৰ গোন্ধটো নাহে তেতিয়া। এনেকৈ কৰি লৈ এই ধৰণে আমি বাতিৰ আকাৰ দি ল'ম। বাতিৰ আকাৰ কৰি লোৱাৰ পিছত পুৰ ভৰাম তিলৰ। যদি কোনোবাই বেছিকৈ খায় বেছিকৈ দিব আৰু কমকৈ খালে কমকৈ দিম। আৰু আলহীৰ কাৰণে হ'লেও আমি জোখ অনুযায়ী ইউজ কৰিম। এই ধৰণে আমি খুতুলি পিঠা বনাম। খুতুলি পিঠা বনাইছোঁ, শিকিছানে তোমালোকে? এনেধৰণে দিব লাগিব। নিতু আৰু হেৰি মৌচুমী সিফালে ইফালে আহি যাবে। নিতু আৰু মৌচুমী এই দুইটা বেছি হৈছে, মধুৰ হৈছে। এই এনেকৈ দহ বাতিটো আকাৰ কৰিব লাগিব। আমি বাতিৰ আকাৰ কৰি দিব লাগিব বস্তুটো, এনেকৈ বাতিৰ আকাৰ কৰিব লাগিব। এই বস্তুটো এনেকৈ খুব সুন্দৰকৈ ধৰণে মিলাই দিব লাগিব। ভিতৰৰ ফালে আঙুলিটো সোমাই দ বাতি টাইপ কৰিব লাগিব, ফ্লেট কৰিব নালাগে। ঠিক আছে। বাতি বাতি দিব লাগে, ফুলি যাব। ফুলি গ'লে নহয় এনেকুৱা
এই বস্তুটো যেতিয়া হয় এনেকুৱা হ'ব তেতিয়া ইমান বেছি দীঘলো নিজে কৰিব লাগে দীঘল কৰিলে তোৰ হাততে লম্বা হৈ যাব আৰু পিছত এইটো অকণমান এনেকৈ কৰি এইটো সমান কৰি দিম। এইবোৰ একদম ল'ব লাগিব বলবোৰ যাতে সৰু ডাঙৰ নহয় ডাঙৰ এইবোৰ বেছি হ'লে পিঠাটো নিসিজিব মাংসটো হেৰিটো বেছি হৈ যায় পিঠাগুড়ি এয়া আমাৰ তেল গৰম কৰিছোঁ এতিয়া পিঠাবোৰ ভাজিবলৈ এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল সুতুলি পিঠা খুব সুন্দৰ হৈছে এয়া সিহঁতে বনাইছে আমাৰ প্ৰশিক্ষা লোৱা যিসকল মহিলা আছে তেওঁলোকৰে 3গৰাকীয়ে বনাইছে প্ৰশিক্ষণ লোৱা মহিলাই আৰু এয়াও বনাইছে পিছৰ টিপত পহিলাখিনি এয়া আৰু এইখিনি এতিয়া ভাজিম কম জুই এটা এটাকৈ জুই বহুত কমকৈ দিব লাগে কিয়নো জুই বেছিকৈ দিলে ফুলি যাব আৰু ভিতৰৰ হেৰি তিলবোৰ বাহিৰ হৈ যাব পাৰে সেইকাৰণে আৰু ভিতৰটো নিসিজিব পাৰে সেইকাৰণে আমি জুই কমকৈ ৰাখিম কম জুইত ভাজিম ভাজি আছোঁ ধুনীয়া ৰঙচুৱা হৈ গৈছে এই পিঠাবোৰ ঢাকি পেলাই ভাজিছোঁ নহ'লে এইবাৰ বৰ বেলেগ ফুটিলে আমাৰ ইয়াত চব পলাই গুচি গ'ল ইমান বেয়া ফুটিলে চব পলাইছে এতিয়া ঢাকনি মাৰি মাৰি পিঠাখিনি ভাজিছোঁ এইকাৰণে চব পলাই গৈছে ভয়তে বেছি জুই থাকিলে সুতুলি পিঠাটো ফুটি যায় ভিতৰৰ পৰা এয়া আকৌ ঢাকনি মাৰি ভাজিছোঁ এয়া আজি সুতুলি পিঠা আমি যি বনাব এয়া কমপ্লিট হ'ল সুতুলি পিঠা খুব সুন্দৰ হৈছে এনেকুৱা হয় কিন্তু ভাজিবলৈ বহুত কষ্ট গালৈ তেল একদম চিটিকি আহিছে মোৰ গাত পৰিছিলেই তেল সিহঁতে চবেই ভয় কৰিছে খুব সুন্দৰ হয় খাই খুব টেষ্টি লাগে বৰা চাউল দিয়া আছে লেতেকা হৈছে এয়া খুব ভাল লাগিব খাই খুব সুন্দৰ হৈছে ঠিক এই ধৰণেৰে আমি সুতুলি পিঠা বনাব পাৰোঁ তোমালোকে সকলোৱে শিকিলা আৰু আশা কৰোঁ আমাৰ সকলো উপভোক্তাই যিসকল দৰ্শকে ভিডিঅ'টো চাব উপভোগ কৰিব তেওঁলোকেও শিকিব আৰু আজিলৈ ইয়াতে ৰাখিলোঁ সুতুলি পিঠাতে অহাকালিলৈ আকৌ নতুন ৰেচিপিৰ সৈতে লগ হ'ম নমস্কাৰ